শ্রীমন্ত শঙ্কৰ ও সর্বগুণাকৰ জাকেৰি নাহি। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগত। আপোনালোকক লৈ যাম মাজুলী আউনীআটী মণিকাঞ্চন ৰংগক্ষেত্ৰত হৈ থকা সদৌ অসম ভাওনা সমাৰোহলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাত গৈ কি হয় কি নহয় আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজ, মাজুলী পালোহি আৰু এতিয়া আমি দৰিয়া দলঙৰ ওপৰেদি গৈ আছোঁ। দৰিয়া দলংখন এবাৰ চাই লওক ভালকৈ, কিমান ধুনীয়া। নমস্কাৰ, আজি আউনীআটী সত্ৰত ভাওনা পৰিৱেশন কৰিবলৈ আহিছোঁ। আশা কৰিব আজি যাতে আমাৰ সকলো ভাৱৰীয়াই ভাল পৰিৱেশন কৰে। আজি নাট কুলাচলৰ মুক্তিলাভ, আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব। ধন্যবাদ। মাজুলীলৈ আহিছোঁ। মাজুলী প্ৰথমবাৰ কম্পিটিশ্যন, ভাল লাগিছে। আৰু কি লৈছা কৈ দিয়া এবাৰ। মই যুধিষ্ঠিৰ। আৰু তুমি কি কৰা কৈ দিয়া। প্ৰথমবাৰ মাজুলীলৈ আহিছোঁ, ভাল লাগিছে। মই এটা মানে দুহাত বহিম, লাগিলেকে ধৰা স্বভাৱ এটা আছে। ভীম লৈছে দেই, ভীম নামটো কোৱা, অনুভৱটো কোৱা তোমাৰ। ভাল লাগিছে, মাজুলীলৈ প্ৰথমবাৰ আহিছোঁ। তাকে নিজৰ ল'ৰাখিনিৰ লগত থাকি ভাল লাগে। মানুহে কমেডি ধেমালি গোটেইখিনি আৰু ফুল জোচত আছোঁ। মানে আজি তিনিটা যাইম বুলি আছোঁ, যাইম চাগে যদি পাৰোঁ। যাব লাগিব আজি, যদি হ'ব যাওঁ তুমি। এয়া ভাওনা তাত হ'ব। চব ভিডিঅ'টো দেখুৱাই দিছোঁ। এয়া অৰ্জুন দেই, হেলমেটটো খোলা, মাস্কখন আঁতৰাই দিয়া। কি লৈছা কোৱা এবাৰ। এই তোমাৰ এইটো এখন তই দিয়া দেই। আজি ফুলিমাৰ কাৰণে কাটিছোঁ যে। আজি মাজুলীলৈ আহিছোঁ, আউনীআটী সত্ৰ। আজি আমাৰ নাট আছে কুলাচলৰ মুক্তিলাভ, মোৰ গাম অৰ্জুন। তাকে আমি এতিয়া পাইছোঁহি, বাকী সকলোবোৰ আহি আছে, চাই থাকিব। আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভাল লাগে আৰু ন। নমস্কাৰ, আমি মাজুলীত ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ গোবিন্দ নাট্যগোষ্ঠী হৈ। সকলোৱে আশীৰ্বাদ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দীপজ্যোতি চেনেল। সেয়া আৰু ধন্যবাদ। আমি আউনীআটী সত্ৰত অসম ভাওনা সমাৰোহ 2022 মণিকাঞ্চন ৰংগক্ষেত্ৰ মাজুলীত উপস্থিত হৈছোঁহি। শ্ৰী গোবিন্দ নাট্যগোষ্ঠীৰ দ্বাৰা আজি আমাৰ ছেকেণ্ড দৰ্শনী ৰাতি 8 বজাৰ পৰা অনুষ্ঠিত হ'ব কুলাচলৰ মুক্তিলাভ। গতিকে সকলোতে ভাওনাখন ভাগি যাতে ভালকৈ সুন্দৰভাৱে কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। কি লৈছে কৈ দিয়ক, কি আছে কৈ দিয়ক। মোৰ চৰিত্ৰ কৃষ্ণ, গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। এয়া শুনিলে চবৰে মন হ'ব। এয়া কি লৈছা এবাৰ কৈ দিয়া। ধুমাক্ষ লৈছে দেই। নমস্কাৰ, আমি গোবিন্দ নাট্যগোষ্ঠী বা আপুনি মহাপুৰুষীয় নাট্যবিলাক আগবাঢ়িছোঁ মাজুলী আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী, আমি দ্বিতীয়খন ভাওনা আমি ইয়াত পৰিৱেশন কৰিম গোবিন্দ নাট্যগোষ্ঠী হৈ। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ ভাওনাখনি আমি সকলোৱে মিলি ভালদৰে পৰিৱেশন কৰোঁ। আৰু আমাৰ এইফালে মণিকণ্ঠ আহিছে, চবতকৈ সৰু ল'ৰাটো। তুমি কিবা এটা কোৱা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কি লৈছা এবাৰ কৈ দিয়া। মণিকণ্ঠ ভালকৈ কৰিবা দেই। কেৱল সামাজিক মনোৰঞ্জন ভূমি অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। তোৰ চিয়া এতিয়া মেকআপ চলি আছে, মেকআপ ৰুমত আছোঁ।
শ্যাম কানু বজাই মোহন বেনু ও শ্যাম কানু ভাওনা শেষ ভাওনা শেষ ভাওনা মেকআপ গুচাইছো আৰু কেনেকুৱা কৰিলা কেনেকুৱা পালা ভাল লাগিলে এটা ব্লেক মাফিয়া বুলি গ'লো এখন মুখৰ অৱস্থা বহুতেই মুঠ খামগে ভালকে नहीं कौन है ये लोग कहां से आते हैं ৰাইজ ভাওনা শেষ এতিয়া আমি চবে ৰুমলৈ আহিছোঁ এতিয়া পেংলা কৰি আছে চবেই খোৱাত ব্যস্ত যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আমি এতিয়া 3টা বাজিলে এতিয়া আমাৰ আজি ভাওনা আছে ভাওনা শেষ হ'ল কৰিলোঁ আৰু মানে ভালে কুশলে পাৰ হৈ গ'ল এতিয়া ৰাতিলে কেইটা হৈছে 3টা এতিয়া ৰাতি 3টা হৈছে গোবিন্দ নাট্য গোষ্ঠী জয়যাত্ৰা সদায় অব্যাহত থাকিব আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব ডিজনি চেনেলটো আৰু আমাৰ ডিজনি চেনেলৰ জৰিয়তে আমাৰ ভাওনা সকলো ভিডিঅ' ইয়াৰ চেনেলৰ জৰিয়তে পাই থাকিব আগলৈ আমাক উৎসাহ দিব আৰু এয়া কি কৈছিলি জয় গোবিন্দ নাট্য গোষ্ঠী জয় গোবিন্দ নাট্য গোষ্ঠী জয় গোবিন্দ নাট্য গোষ্ঠী नहीं